ঠাইতে অচিনা তমসাই আগচিলে সিমুখ সজন সজন চকুৰ আঘাতে কিদৰে দেখুৱা হঠাতে হেৰাল কেনিনো চোতালৰে জোনা ঠাইতে অচিনা তমসাই আগচিলে সিমুখ পলে পলে আহে বাকি দিয়া তরে পলকে আচুরি যায় হানি হানিতি হৈ স্মৃতি বুটলি লৈ মৰমে বিষ নিগৰায় প্ৰতিটো খোজতে সি ভৰি সঁহাৰি নাই যে কাষত প্ৰতিটো খোজতে সি দুভৰি কাটে সঁহাৰি নাই যে কাষত হঠাতে হেৰাল কেনিনো চোতালৰে জোনা ঠাইতে অচিনা তমসাই আগচিলে ধন্যবাদ। বহুত বহুত শুভকামনা জনাইছোঁ তাৰ লগতে আহক আমি উপভোগ কৰোঁ আৰু এক নতুন আনন্দ এক অনন্য উপহাৰ অসমবাসীৰ বাবে ৰিল ড্ৰামা এক নতুন OTT প্লেটফৰ্ম আপোনালোকৰ বাবে য'ত আছে অসমৰ মাটিৰ গোন্ধ অসমীয়া অলেখ বোলছবি ভ্ৰাম্যমান থিয়েটাৰ আইতাৰ সাধুকথা সংগীত ভক্তিমূলক গীত মডাৰ্ণ সংগীত সকলোখিনি সমাহাৰ হৈছে ৰিল ড্ৰামা। আচলতে মই আচৰিত হৈছোঁ যে ৰিল ড্ৰামাৰ দৰে এখন OTT প্লেটফৰ্ম অসমত আগতে কিয় অহা নাছিল আৰু এতিয়া আমাৰ কাৰণে সৌভাগ্যৰ কথা যে ৰিল ড্ৰামা আছে আমাৰ মাজত আমি বহুত বস্তু উপভোগ কৰিব পাৰিম ৰিল ড্ৰামাৰ জৰিয়তে সকলোৱে একগোট হওঁ ৰিল ড্ৰামা উপভোগ কৰোঁ আহক। थैंक यू सर। এটা নতুন কবিতা আহিছে আপোনালোকৰ মাজলৈ জাজি কলেজৰ তুমি অভিমানী মই আৰু জাহ্নবী বৰাই আবৃত্তি কৰিছোঁ কবিতাটো এইকেইদিনৰ ভিতৰত আপোনালোকৰ মাজলৈ আহিব সকলোৱে শুনিব কেনে পালে জনাব। তাৰপিছত 14 তাৰিখ ভেলেণ্টাইন ডে দিনা মোৰ নতুন গান আহি আছে মৰম লাভ ইউ সকলোৱে শুনিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ লাভ ইউ।